Hi guys, welcome back to our YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ ভিডিওটো এটা বিশেষ হ'ব গৈ আছে। আপোনালোকক এটা বিশেষ বস্তু দেখাব বিচাৰিছোঁ আৰু সেই বস্তুটো আপোনালোকে অনুমান কৰিছে নিশ্চয় চাই ভিডিওটো। এয়া চাওকচোন সন্মুখত কি আছে। এখন বিশেষ গাড়ী, যিখন গাড়ী মানে আপোনাৰ সকলো পথাৰত ধান মাত্ৰ 10 মিনিটৰ ভিতৰত বিঘা কাটি পেলাব পাৰে। লগতে কাটাই নহয়, এইখন ধানবিলাক কাটি আপোনাৰ ধান আৰু ধুনীয়াকৈ ঘৰত দিও থৈ আহিব পাৰিব। যদি এইখন গাড়ীৰ লগত আপোনালোকক যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে ওপৰত কণ্টেক্ট নম্বৰটো দিয়া আছে স্ক্ৰীনত, চাই ল'ব আৰু কণ্টেক্ট কৰিব। আৰু গাড়ীখনৰ এটা বিশেষত্ব কি আছে যে ধানখিনি ধুনীয়াকৈ কাটিবও, লগতে ধানটোত ইয়াত মৰণা মাৰাও যাব আৰু খেৰখিনিও আপোনালোকে ধুনীয়াকৈ পাব আৰু ধানখিনিও ট্ৰেক্টৰত ট্ৰান্সফাৰ কৰি আপোনাক ঘৰত দি থৈ আহিব। আৰু গাড়ীখনে কিটো হিচাপত ধান লয় নে পইচা লয় এইটো মই আপোনাক জনাই আছোঁ যে বিঘাত 3 মোন ধান লয় গাড়ীখনে, মানে ধানখিনি মাৰি দিয়াৰ বাবদত। আৰু যদি আপোনালোকে পইচা দিব বিচাৰে তেন্তে ধানৰ মূল্যটো দি দিব লাগিব। আৰু একো সমস্যা নাই, আমি মানুহ বিচাৰি ফুৰিব নালাগে। এতিয়া অতি সহজতে একদম কম সময়ৰ ভিতৰতে আমাৰ কোনো কষ্ট নোহোৱাকৈ ধুনীয়াকৈ আমি ধান মাৰিব পাৰিম। এইখন বাহন চাই লওক।